এইখনে হৈছে মাজুলী মহাবিদ্যালয়। এইখনে হৈছে সেইখন ঠাই যিখন ঠাইক লৈ জুবিন দায়ে গান গাইছিলে। আমাৰ ঘৰ আৰু মাজুলী কলেজৰ মিডল পইণ্টটো হৈছে গড়মূৰ তিনিআলি। তাতে আকৌ আমাৰ ফালে ৰাস্তাটো বহুতেই বেয়া। বহুত দিনৰ মূৰত ভিডিঅ' এটা কৰিছোঁ আৰু আপোনালোকক আমাৰ মাজুলী কলেজখন দেখুৱাম। মানে হৈছে লুইত ঘাটৰ দলংখন। এইফালে ৰ'দটোৰ কথাটো ক'বই নালাগে, এনে টমটম বিচাৰিম। ৰানিং কৰি আছে, জাপ মাৰি আছে। হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভাল। আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা কৰিছোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া মই জল্দি কলেজলৈ ওলাই লৈছোঁ, যিহেতু ফাৰ্ষ্ট ক্লাছ আছে আমাৰ, সেইবাবে জল্দি কলেজলৈ ওলাই লৈছোঁ আৰু আপোনালোকক আমাৰ মাজুলী কলেজখন দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইফালে ৰ'দটোৰ কথাটো ক'বই নালাগে, এনেদৰে ৰ'দ দিলে বাপ্পাও কলেজ যাবলৈ একেবাৰে মনেই নাযায়। তো গাইছ, এতিয়া বেগ চেগ লৈ কলেজ যাব ৰেডি মই, কিন্তু মা ঘৰত নাই। মা গৈছে নামঘৰ মুচিবলৈ আৰু সেইবাবে মই দোকানখন বন্ধ কৰি থৈ যাব লাগিব, যিহেতু মা ঘৰত নাই। দোকান চোকান বন্ধ কৰিলোঁ আৰু এতিয়া চাইকেল লৈ মই আহি পালোহি লুহিত ঘাট। আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে। আৰু এইখনে হৈছে লুহিত ঘাটৰ দলংখন, কাঠৰ দলংখন। ইয়াত চাইকেল লৈ আহিবলৈও বহুত ভয় লাগে, মানে দলংখনৰ অৱস্থা নাইকিয়া হৈ আছে। আৰু এইফালে নতুন দলঙৰ কাম কৰি আছে, মানে পকা দলঙৰ কাম কৰি আছে। তো গাইছ, ইমান গেলা গৰমত পেডেল মাৰি মই কলেজ আহি আছোঁ। গোটেই গা একেবাৰে ভিজি গৈছে ঘামত। যিহেতু আমাৰ ঘৰৰ পৰা মাজুলী কলেজলৈ বহুত দূৰ হয়, সেইকাৰণে মই চাইকেলখন মিডল পইণ্টত থৈ যাম। মানে আমাৰ ঘৰ আৰু মাজুলী কলেজৰ মিডল পইণ্টটো হৈছে গড়মূৰ তিনিআলি, আৰু মই তাতে চাইকেলখন থৈ যাব লাগিব। যিহেতু ইমান গৰম আৰু মই চাইকেল লৈ গৈ থাকিব নোৱাৰোঁ কলেজলৈ, সেইকাৰণে গড়মূৰতে চাইকেলখন থৈ গাড়ীত যাব লাগিব। আৰু মই সদায় চাইকেলখন ইয়াতে থৈ যাওঁ। ইয়াত চাইকেলখন থৈ গ'লে মই একদম নিশ্চিন্ত মানে থাকিব পাৰোঁ, একো ভয় নাথাকে ইয়াৰ পৰা যেন কোনোবাই চাইকেলখন নিব। মোৰ চাইকেলখন ভালকৈ থৈ আহিলোঁ আৰু এতিয়া মই কলেজলৈ গাড়ীত যাব লাগিব, টমটম বিচাৰিম। ইয়াত গাড়ী বহুত আছে, কিন্তু এতিয়া কোনখন বা যায়, যিহেতু মোৰ অলপ দেৰিয়ে হ'ল। তো গাইছ, আজি কলেজলৈ বহুত জল্দি আহিবলগীয়া আছে, মানে চাইকেলখনৰ অলপমান প্ৰব্লেম দিলে। তাতে আকৌ আজিহে মই ভিডিঅ'টো কৰিবলৈ পালোঁ, আৰু ৰ'দটো আজিহে বহুত দিছে, সেইবাবে মানে বহুত গৰম উঠিছে। তাতে আকৌ আমাৰ ফালে ৰাস্তাটো বহুতেই বেয়া। টমটমখনত বহিছোঁহে, পানী মানে বহুত পিয়াহ লাগিছে। ৰ'দটো আজি বহুত চোকা, সেইবাবে মই পানী খাই ল'লোঁ। আৰু এই ক্লিপটো মই ভইচ অভাৰ দিছোঁহি ঘৰত, কিয়নো তাত গাড়ীৰ চাউণ্ড বহুত, আপোনালোকে একো নুশুনিব। তো গাইছ, এতিয়া টমটমত আহি আছোঁ, আৰু এতিয়া মোৰ বাদে আৰু বেলেগ কোনো নাইকিয়া। দাদাই অকল মোকে লৈ আহিবলগীয়া হৈছে, যিহেতু মোৰ ক্লাছো আছে। ইয়াত চাই লওক, কোনো নাই মোৰ বাদে। Living life every day, late at night, not okay, all I want, and I pray. আৰু এইখনেই হৈছে সেইখন ঠাই যিখন ঠাইক লৈ জুবিন দায়ে গান গাইছিলে যে দৰিয়াৰ পাৰতে কলিজা ঠেকেচি বুলি। ঠাইখন হৈছে এইখনেই, আৰু এইখনেই হৈছে দৰিয়াৰ দলং, এয়াই হৈছে দৰিয়াৰ পাৰ। আৰু এতিয়া আহি পাই গ'লোহি মই মাজুলী মহাবিদ্যালয়। এইখনেই হৈছে মাজুলী মহাবিদ্যালয়, আৰু এয়াই হৈছে মাজুলী মহাবিদ্যালয়ৰ বাহিৰৰ পৰিৱেশটো। ক্ষমা কৰিব আপোনালোকে, মই ভিতৰৰ পৰিৱেশটো আপোনালোকক ভালদৰে একো দেখুৱাব নোৱাৰিম, কাৰণ ইয়াত মোবাইল এলাউ নাই। তথাপিও মই আপোনালোকক সৰু দুটামান ক্লিপ দেখুৱাইছোঁ। এয়া হৈছে পিছফালৰ, আমি য'ত ক্লাছ কৰোঁ তাৰ পৰাই মই ভিডিঅ'টো কৰি আছোঁ, আৰু ভালদৰে মই আপোনালোকক দেখুৱাব নোৱাৰিম। আমাৰ নৱাগত আদৰণি সভা দিনাখনি আপোনালোকক মই আমাৰ কলেজখন ভালদৰে দেখুৱাম। এতিয়া আহি আছোঁ মই ঘৰ। ৰ'দটো বহুত দিছে আৰু মূৰটো বহুত টিংটিঙাইছে, সেইবাবে কলেজৰ পৰা 2টা বজাতে গুচি আহিলোঁ, আৰু ক্লাছো নাছিলে বাৰু, সেইকাৰণে 2টা বজাত আহিলোঁ। এতিয়া পালোহি মই লুহিত ঘাটত। ৰ'দটো বহুত দিছে, চাওক ভিডিঅ'টো ভালদৰে কৰিবই পৰা নাই। আছোঁ এতিয়া মই লুহিত ঘাটত। তো গাইছ, এতিয়া পালোহি মই ঘৰ, আৰু ঘৰ পাই কাপোৰযোৰ খুলি মই ৰ'দত দি ল'লোঁ, আৰু এতিয়া হাত মুখকেইটা ভালদৰে ধুই ল'লোঁ। যিহেতু মোৰ বহুত ভাগৰ লাগি আছে, সেইকাৰণে মই ভইচ অভাৰটো পিছত দি দিছোঁ। আৰু এতিয়া মই ভোকৰ ভাতমুঠি খাবলৈ বহিছোঁ। আমাৰ ঘৰত এনেদৰে ভাত খোৱা হয়, মানে তলত বহি খোৱা হয় পীৰাত। গাইছ, কলেজৰ পৰা ঘৰত গৈ ভাত পানী খাই অলপ টাইম ৰখিছিলোঁহে, আকৌ এতিয়া আহিবলগীয়া হ'ল ফিল্ডলৈ। মই এইকেইদিন ফিল্ডলৈও অহা নাই, তাতে আকৌ আজি মোৰ মূৰটো বহুত বিষাই আছে। কপালতে ভিক্স অলপমান সানি আহিছোঁ। ব'লকচোন এতিয়া জল্দি ফিল্ডত পাই লওঁগৈ। আৰু এতিয়া ফিল্ডত আহি পালোহি। ইয়াত সকলোৱে নিজৰ কাম কৰি আছে, মানে ৰানিং কৰি আছে, জাপ মাৰি আছে। সকলোৱে নিজৰ কাম কৰি আছে। বহুত দিনৰ মূৰত অলপমান ৰানিং কৰি এতিয়া ঘৰলৈ আহি আছোঁ। এইফালে ফিল্ডত ৰীতাকো লগ পালোঁ, তাই আৰু মই ঘৰলৈ আহি আছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে।